নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু ঈশ্বৰে আপোনালোক সকলোকে ভালে ৰাখক। সৰু সৰু কৌতুক দুটা কওঁ। মানে কি হ'ল, এজন মানুহে গাড়ী এখন চোতালতে থলে, এনেই গেৰেজত থয় সাধাৰণতে, সেইদিনা চোতালতে থলে। মাজ ৰাতি দেখিছে এজন মানুহে গাড়ীখনৰ চিটত বহি কিবা গাড়ীখন ষ্টাৰ্ট কৰিব খুজিছে। ভিতৰৰ পৰা মানে ঘৈণীয়েকে দেখি গিৰিয়েকক কৈছে, হৈৰি আমাৰ গাড়ীখনত মানুহ এজন উঠিছে আৰু গাড়ীখন ষ্টাৰ্ট কৰিব খুজিছে। গিৰিয়েকে ঘৈণীয়েকক কৈছে, হুলস্থুল নকৰিবা, চিঞৰ বাখৰ নকৰিবা, গাড়ীখনৰ চাবিটো হেৰালে সি ষ্টাৰ্ট কৰিলেও কৰকচোন। এতিয়া দ্বিতীয়টো শুনক। দুটা ল'ৰা ঠাণ্ডা কালি কোট জেকেট পিন্ধি ফুৰিবলৈ গৈছিলে। হাবি এখনত ডাঙৰ গছ এজোপাও আছিলে, সেইখিনিতে এটাই পাচাব কৰিবলৈ বহিলে। পাচাব কৰি এতিয়া সি থিয় হ'ব নোৱাৰা হ'ল, বেকা হৈ গ'ল। তো লগৰটো কৈছে, বোলে মোক ভূতে পালে নেকি জানো ভাই, মই বোলে চিধা হ'ব নোৱাৰা হৈ গ'লোঁ। তেতিয়া লগৰটোৱে তাৰ পিঠিত এক গোৰ মাৰি চিধা কৰি দিলে। মানে কি হ'ল, কোটৰ বুটামটো পেণ্টৰ বুটামত মাৰি থৈ দিছে।